নমস্কাৰ বন্ধুসকল মই ডেইজি আজি এটি নতুন ব্লগ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকে চাগে থাম্বনেইলটো দেখি গমেই পাইছে শুৱালকুছি অঞ্চলত নামকৰণ অনুষ্ঠানটো কেনেদৰে পালন কৰা হয় আৰু এই অনুষ্ঠানটোত এটি বিশেষ পৰম্পৰা আছে কিন্তু এই বিশেষ পৰম্পৰা মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আহকচোন চাওঁ ভিডিঅ'টো বন্ধুসকল আজি আমাৰ এই নামকৰণ অনুষ্ঠানটোলৈ অহা অতিথিসকলক হেণ্ড চেনিটাইজ কৰিব দিলোঁ আৰু লগতে প্ৰত্যেককে একোখনকৈ মাস্ক বিতৰণ কৰিলোঁ এখেতসকল ৰঙিয়াৰ পৰা আহিছে ৰাহুল আৰু তন্ময় পুৰা ব্যস্ত চেনিটাইজ আৰু মাস্ক বিতৰণ কৰাত এয়া মোৰ সৰু জাজনীৰ মা হয় এয়া ভাগিন হয় আৰু এখেত ভাই বোৱাৰী হয় আৰু এখেত ভাইটি হয় এতিয়া আমাৰ চোতালখন লাহে লাহে আলহীৰে ভৰি পৰিছে এয়া আয়তীসকলৰ হেমলতা খুৰীয়ে তেল বিতৰণ কৰিছে এয়া হেমলতা খুৰীয়ে মোৰ শাহুমাক সেন্দুৰৰ ফুট দিছে মামুৰ শাহুমায়ো তেখেতক সেন্দুৰৰ ফুট দিছে ইটো ধেমেলীয়া কৰা হয় আৰু এয়া মোৰ শাহুমায়ে মহিলাখিনিক সেন্দুৰৰ ফুট দি গৈছে সকলোকে ভাল লাগে ঘৰত মানে এনেকুৱা অনুষ্ঠান হ'লে বহুত ভাল লাগে এয়া মোৰ সৰু শাহুমা হয় তেখেতকো দিছে এতিয়া কনাকজন ব্যস্ত তেখেতৰ কৰ্মত দাদা খুৰা আহিলে আহক আহক এতিয়া মই হাজবেণ্ডক ভিডিঅ'টো কৰাত অলপ সহায় কৰিব দিলোঁ বন্ধুসকল এইটোৱে মোৰ প্ৰথম ব্লগ ভিডিঅ' যদি কিবা ভুলভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু গঠনমূলক দিয়া পৰামৰ্শ আগবঢ়াব এতিয়া গণকজনে মাইনাজনীৰ ভৱিষ্যতটো কেনেধৰণৰ হ'ব তাৰ বিষয়ে কৈ আছে তাইৰ গ্ৰহ নক্ষত্ৰৰ বিষয়ে আৰু দিন বাৰ কেনেকুৱা হ'ব তাৰ ওপৰত কৈ আছে এতিয়া গণনি পৰ্বটো শেষ হ'ল এতিয়া বস্তু বিলোৱা পৰ্ব এই যে দাদাজনে বিলাই আছে এই পেকেটবোৰ আমি যোৱাকালি ৰাতিয়ে ৰেডি কৰি থৈছোঁ এই পেকেটবোৰত বিস্কুট বাদাম আৰু চকলেট আছে এয়া চেনি নিমখ বিলাই আছে বন্ধুসকল শুৱালকুছি অঞ্চলত আচৰিত মই দেখা পৰম্পৰাটো হৈছে যিগৰাকী শিশুৰ গণনি পৰ্বটো হয় সেই শিশুটিৰ দেউতা ককা বৰদেউতা খুৰা মামা জেঠি এই আটাইবোৰে যিমানবোৰ অতিথি আহে এই আটাইবোৰ অতিথিক পইচা বিলাব লাগে পৰম্পৰাটো বৰ ভাল লাগে বন্ধুসকল আপোনালোকৰ ঠাইবোৰতো এনেকুৱা পইচা বিলোৱা পৰম্পৰা আছে নেকি যদি আছে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এয়া চাওক সকলোৱে পইচা লোৱাত আৰু পইচা বিলোৱাত ব্যস্ত হৈ আছে এয়া চাওক ময়ো পাই গ'লোঁ এয়া খুৰাই পইচাৰ সলনি এপেকেটকৈ বিস্কুট বিলাই আছে কি জানিবা পইচা গণাত ব্যস্ত এতিয়া মাজু শাহুমা মই আৰু কৰ্ণকীয়ে মিলি অতিথিসকলৰ বাবে চাহৰ যোগাৰ কৰি আছোঁ এয়া চাহৰ লগত থাকিব গোলাপ জামু কেক বইল এগ আৰু বুনিয়া লাড্ডু এয়া মোৰ দেওৰ অঞ্জন আৰু কিশোৰে অতিথিসকলক চাহ দিয়াত আমাক অলপ সহায় কৰি দি আছে এইজনী মোৰ সৰু জা হয় ববিতা আৰু আজি যে গণনি এইজনী মাইনা হয় তাইৰ নাম আজি ৰাখা হৈছে কৃষিকা আৰু আমি মৰমতে কুহি বুলি মাতিম তাইক ভৱিষ্যতৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব
এয়া মোৰ ল'ৰা আইতাকৰ লগত আছে, মই আজি তাক টাইমে দিব পৰা নাই। এয়া শিশু পাৰ্টি, সোৱাদ ব্যস্ত। এয়া দাদাহঁতে দুপৰীয়া আহাৰ বনোৱাত ব্যস্ত। এইখন ৰঙালাও কোমোৰাৰে মাছৰ আঞ্জা বনাইছে। শুৱালকুছি অঞ্চলত এইখন আঞ্জা জনপ্ৰিয় হয়। এই ৰেচিপিটো মই কেতিয়াবা আপোনালোকক দেখুৱাই দিম। এয়া দাদায়ে ছাগলী মাংস বিলাই আছে। আজি দুপৰীয়া আহাৰত থাকিব ড্ৰাই ভাজি, দাইল, জাতিলাও খাৰ, মাছৰ আঞ্জা, মাংসৰ আঞ্জা, নেমু টেঙা, ভাত, এইখিনিয়ে আৰু। শেষত আমিও খাবলৈ বহিলোঁ। সময়ো বহুখিনি হৈছে, খুব ভোকো লাগিছে। আঞ্জা ভাতবোৰ খুব টেষ্টি হৈছে দেই। এতিয়া লাহে লাহে অতিথিখিনি যাবলৈ ওলাল। এয়া মাইনাৰ দেউতাক মাকে অতিথিখিনিক বিদায় দি আছে। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাপাহৰিব। লগতে লাইক শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।